চাবজুৰি বঙালী গাঁও যিখন আছে তাতে নিশাৰ ভাগত আজি তেল চুৰিৰ দৰে ঘটনা সংঘটিত হ'ল পাইপলাইন কাটি। হয়, আজি ৰাতিপুৱা 6:15 বজাত ইয়াৰে এজন বাসিন্দাই মোলৈ ফোন কৰি ক'লে যে চাবজুৰি বঙালী গাঁৱৰ যিটো অইল পাইপ গৈছে তাতে কোনোবা দুষ্কৃতিকাৰীয়ে হয়তো নিশাৰ ভাগত তেল চুৰি কৰাৰ উদ্দেশ্যেৰে পাইপ ফুটাইছে। আৰু খবৰ পোৱাৰ লগে লগে মই ইমিডিয়েট আমাৰ SP ছাৰ, SDPO ছাৰ, অইল ইণ্ডিয়া, NRL, ফায়াৰ, মেজিষ্ট্ৰেট সকলোকে ইনফৰমেশ্যন দি মই ইমিডিয়েট ঘটনাস্থলীলৈ আহি পাই দেখা পাওঁ যে পাইপলাইনটো দি তেল নিগৰি আছে, পাইপ ফুটি তাতে বেলচা জাতীয় বস্তু, এপাত চেণ্ডেল, কোৰ আৰু ড্ৰাম এনেকুৱা জাতীয় বস্তু পোৱা গৈছে। এইটো আমাৰ ইনভেষ্টিগেশ্যন চলিব আৰু আমি সদ্যহতে ইয়াৰ পৰা CRPও মাতিছোঁ। ওচৰ পাজৰ যিখিনি মানুহ আছে তাতে সুৰক্ষিত হৈ থাকক সেই উদ্দেশ্যে আমি সকলোকে ইয়াৰ পৰা 200 মিটাৰ 300 মিটাৰ আঁতৰত মানে ৰখাৰ ব্যৱস্থা কৰা হৈছে। কাষত এটা পুখুৰী দেখা গৈছে, শুকান আছে কিন্তু পুখুৰীটো বৰ্তমান ভৰ্তি হৈ গৈছে। দেখা গৈছে এইটো হয়তো আগত পানী থকাও হ'ব পাৰে, কিন্তু পুখুৰীটোত তেলটো পৰি থকা আমি দেখা পাই আছোঁ। ইয়াৰ পৰাই নিগৰি গৈছে। হয়, আগতেও এনেকুৱা চুৰ হৈছে নেকি আচলতে এইটো? ইয়াততো মই অহাৰ পৰা এইটো মই শুনা নাই, এইটো ফাৰ্ষ্ট ইনচিডেণ্ট পাইছোঁ। আগত যদি হৈছে মই নাজানো। ঠিক আছে, হ'ব, ঠিক আছে।